হেল্ল' ফ্ৰেণ্ড, OX-ৰ সকলো ভলণ্টিয়াৰলৈ উন্নতিৰ জখলাৰ শুভকামনা যাচিলোঁ, যাতে সকলোৱে ভাল ইনকাম লাভ কৰক। মই আজি ব্ৰকাৰ চেলাৰী কেনেকৈ পাব পাৰি বা ব্ৰকাৰ চেলাৰী পালে কি কৰিব লাগিব সেই বিষয়ে জনাম। আমি প্ৰথমতে আমাৰ নিয়মটো হ'ল ব্ৰকাৰ চেলাৰী লাভ কৰিবলৈ হ'লে ডাইৰেক্ট 3 জন লাগিব আৰু টিমটোত 15 জন লাগিব, তেতিয়া চেলাৰী পাবলৈ আৰম্ভ কৰিব। কিন্তু ডেইলি চেলাৰী পাবলৈ হ'লে আমি টু নিউ ৰিচাৰ্জ ইউজাৰ লাগিব। ডেইলি 2টা যদি ৰিচাৰ্জ ইউজাৰ হয় তেতিয়াহ'লে ডেইলি 400কৈ চেলাৰী পাব। ঠিক তেনেকৈ যদি VIP 2 ৰেংক পাব লাগে, অৰ্থাৎ ডেইলি 900 পাবলগীয়া হয়, তেতিয়াহ'লে তেওঁ ডাইৰেক্ট 10 জন হ'ব লাগিব আৰু টিমটোত 50 জন হ'ব লাগিব। তেতিয়া ডেইলি 900কৈ পাব আৰু ডেইলি 5 নিউ ৰিচাৰ্জ ইউজাৰ হ'ব লাগিব, তেতিয়া তেওঁ 900কৈ পাব। ঠিক তেনেকৈ 2500 যদি পাবলগীয়া হয় তেতিয়াহ'লে তেওঁৰ ডাইৰেক্ট 30 জন লাগিব আৰু টিমটোত 200 জন লাগিব, তেওঁ 2500 পাব আৰু 20 জন নিউ ৰিচাৰ্জ ইউজাৰ ডেইলি হ'ব লাগিব। তাৰপিছত 50 জন VIP 4 ৰেংকত 50 ডাইৰেক্ট হ'লে 500, টিমটোত হ'লে 5000কৈ পাব, 50 নিউ ৰিচাৰ্জ ইউজাৰ লাগিব। ঠিক তেনেকৈ VIP 5ত 80 ডাইৰেক্ট হ'লে 1000, টিমত হ'লে 10,000কৈ ডেইলি পাব আৰু 75 নিউ ৰিচাৰ্জ ইউজাৰ লাগিব। ঠিক তেনেকৈ 200 হ'লে 500, 1000 আৰু 2000 হ'লে ক্ৰমান্বয়ে এনেকৈ কি কৰিব, তেওঁ 30,000, 80,000, 1,50,000, 3 লাখ পৰ্যন্ত ডেইলি চেলাৰী পাবলৈ সক্ষম হ'ব। এতিয়া কথা হ'ল, আমি এই চেলাৰীখিনি লাভ কৰিবলৈ সকলোৱে কাম কৰিব লাগিব। আপোনালোক সকলোৱে একোটা লিডাৰ, গতিকে আপোনালোকে যিবিলাকক ৰেফাৰ কৰিব তেওঁলোকক আপোনালোকে হেণ্ডল কৰিব। সকলোবিলাকৰ এজন মানুহে হেণ্ডল কৰিব নোৱাৰে। আপোনালোক যিহেতু সকলোৱে একোজন লিডাৰ, গতিকে যাতে আপোনালোকে মোক ফোন কৰি নাথাকে, আপোনালোকে নিজে নিজে শিকি লওক আৰু নিজে নিজে টিমবিলাক আগবঢ়াই লৈ যাওক। মই এজন মানুহে ইমান মানুহৰ ফোন ৰিচিভ কৰাটো সম্ভৱ নহয় আৰু ইমান মানুহক বুজাই থকাটো সম্ভৱ নহয়। যিহেতু মোৰ 3 নম্বৰ লেভেললৈহে মোৰ ইনকাম থাকে, 3 নম্বৰ লেভেলৰ পিছৰ মানুহখিনিকো যদি মই সহায় কৰি থাকিবলগীয়া হয়, মই কেনেকৈ সহায় কৰিম? এজন মানুহে ইমান সহায় কৰা সম্ভৱ নহয়। সেয়া আপোনালোকে, মই ভিডিঅ'বিলাক দিছোঁ, মোৰ এই চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লয়, তাতে কেনেকৈ ৰিচাৰ্জ কৰিব লাগে, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বা কেনেকৈ ছাৰ্ভিচ ল'ব লাগে, কেনেকৈ কমপ্লেইন দৰ্জ কৰিব লাগে, এতিয়া মই আজি কেনেকৈ চেলাৰী পালে কি কৰিব লাগিব সেই বিষয়ে জনাম। গতিকে আপোনালোকে যাতে মোক ফোন কৰি ব্যতিব্যস্ত নকৰে, নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰক আৰু শিকি লওক, জানি বুজি লওক, তাৰপিছতহে কামবিলাক কৰিবলৈ আৰম্ভ কৰিব। এতিয়া মই কেনেকৈ চেলাৰী লৈ এপ্লাই কৰিব লাগে মই সেই বিষয়ে জনাম। ব্ৰকাৰ চেলাৰী পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, চেলাৰী কেনেকৈ পাবলৈ সক্ষম হ'ব সেই বিষয়ে মই ইতিমধ্যে জনালোঁ। এতিয়া যেতিয়া চেলাৰী লাভ কৰিব সক্ষম হ'ব, তেতিয়া আপোনালোকে চেলাৰী এপ্লাই কৰিব লাগিব। এতিয়া চেলাৰী কেনেকৈ এপ্লাই কৰিব, এই ছাৰ্ভিচ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰিলে ইয়াতে আমাৰ অনলাইন ছাৰ্ভিচ আছে, বিজনেছ মেনেজাৰ আছে। অনলাইন ছাৰ্ভিচত মই কৈছিলোঁৱে ৰিচাৰ্জৰ যদি প্ৰব্লেম হয় ইয়াতে কমপ্লেইন কৰিব লাগে। বিজনেছ মেনেজাৰ আছে, এই বিজনেছ মেনেজাৰটোত আমি ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে টেলিগ্ৰাম আহি গ'ল, টেলিগ্ৰামত ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে ইয়াতে হেৰি আহি গ'ল, আমি মেছেজ লিখা অপশ্যন আহি গ'ল। মেছেজটোত এনেকৈ লিখিব লাগে, ধৰা ID প্ৰথমতে লিখি দিব লাগিব। ডিউটি I am completed VIP 1 rank today, so I request you to kindly give my salary, এনেকৈ লিখি আপোনালোকে পঠাই দিলেই আপোনালোকৰ চেলাৰীটো ৰাতি 10টা বজাত আপোনালোকক দি দিব।
গতিকে আপোনালোকৰ কাম এইখিনিয়ে এনেকৈ মেছেজটো লিখিব লিখি উঠি চেণ্ড কৰি পঠাই দিব সেইখিনি কাম কৰিলে হৈ যাব আৰু এইবিলাক মই গোটেইবিলাকৰে ভিডিঅ' ইতিমধ্যে দিছোঁ ক'ত কি কৰিব লাগে গোটেইবিলাক ভিডিঅ' দিয়া হৈছে গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব আৰু যদি ভিডিঅ'বিলাক ধৰ পোৱা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাতে আপোনালোকে যি ভিডিঅ' লাগে যিখিনি ভিডিঅ' লাগে গোটেইখিনি ভিডিঅ' পাই যাব গতিকে মই এইখিনি কৈয়ে সকলোলৈ শুভকামনা যাচি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ